এটা পাহাৰত যাম এতিয়া ৰে একদম মানে একদম আৰু খাম আৰু দেই ফাইনেলি পাই গ'লো হি পাছিঘাট এয়া চব 100 130 এটা পাহাৰকেইটা চাওঁ এইফালে গৈ আছোঁ কি কম নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটা ব্লগলৈ আজি আমি গৈ আছোঁ অৰুণাচল প্ৰদেশৰ পাছিঘাট আমাৰ সৈতে আমি একদম বিশাল পাৰ্টি এটা গৈ আছোঁ আমাৰ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক বহুত কিবা কিবি দেখা পাব এতিয়া বৰ্তমান মোৰ সৈতে আছে আমাৰ গাড়ীত এয়া গাড়ী চলাই আছে ভাই এজন পিছফালে আছে মোৰ লগৰ দুজন অলপ হাই কৰি দিয়া তো বলক তেন্তে সম্পূৰ্ণ ভিডিঅ' চাই থাকক একদম ধামাকা ব্লগ হ'ব আমি অৰুণাচল প্ৰদেশৰ ৰয়িং হৈ যাম ৰয়িং হৈ পাছিঘাট যাম ডামুক হৈ ঘূৰি দিম বলক তেন্তে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক বহুত কিবা কিবি দেখা পাব বলক চাই থাকক আজি তো বন্ধুসকল বৰ্তমান পাই গৈছোঁ সি ঢলা শদিয়া ভূপেন হাজৰিকা ব্ৰিজ ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদীৰ দলং ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা সেতু ঢলা শদিয়া ব্ৰিজ চাওক পাৰ হৈ গৈ আছোঁ আপোনালোকক মই এই ব্ৰিজৰ ব্লগ অলৰেডি বনাই থোৱা আছে আপোনালোকক ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম ভালকৈ চাব পাৰিব আজি ব্ৰিজত ৰখিবলৈ টাইম নাই গতিকে নৰখোঁ এতিয়া পাইছোঁ শদিয়া চাপাখোৱা ফ্ৰেণ্ডছ এয়া চাওক চাপাখোৱা টাউন পাইছোঁ আৰু মৰ্ণিং ভাল লাগিছে আমাৰ গাড়ীখন পমচাৰ হ'ল স্পেয়াৰ লগাব লাগিব উপায় নাই আৰু দেই এতিয়া শান্তিপুৰ গেট পাই গৈছোঁহি এইখন অসম অৰুণাচল বৰ্ডাৰ শান্তিপুৰ শদিয়াৰ পৰা চাপাখোৱাৰ পৰা একদম লাষ্ট আৰু অসমৰ লাষ্ট এখনে শান্তিপুৰ গেট পাই গৈছোঁহি এয়া বাইদেউসকল চব টুপি কিনাত ব্যস্ত হৈ আছে চবেই টুপি কিনিছে তো বন্ধুসকল আমি বৰ্তমান ৰয়িং পাই গৈছোঁহি এইফালে ডাইৰেক্ট যাব ৰয়িং কিন্তু ৰয়িং ফালে আমি নাযাওঁ এতিয়া আমি যাম আমি চিধা যাব আপোনাৰ মাইডিয়া এতিয়া আমি যাম এফালে হৈ লেফ্ট ছাইডে কাটিম লেফ্ট ছাইডে ডাম্বুক হৈ আমি পাছিঘাট যাম এফালে কাটিলোঁ চক ৰাস্তা নাজাৰা চক এয়াই অৰুণাচল প্ৰাকৃতিক মনোমোহা পৰিৱেশ পাছিঘাট 100 কিলোমিটাৰ আৰু আমি যাম আৰু ইয়াৰ আগত আমি এখন দলং পাম ঢলা শদিয়া দলংখনৰ নিচিনাই দীঘল হয় সম্পূৰ্ণ ব্লগটো চাই থাকক ফ্ৰেণ্ডছ বহুত এনজয় কৰিব বহুত ভাল পাব যিসকলে আহিছে সেইসকলে দেখিছে কিন্তু নহাবিলাকৰ কাৰণে দেখাই আছোঁ এয়া ফ্ৰেণ্ডছ ব্ৰিজ আপোনাৰ ৰয়িং পাৰ হৈ ডাম্বুক নোপোৱাৰ আগতে ব্ৰিজখন কুণ্ডিল কি ব্ৰিজখন পাই গৈছোঁ চাওক এখন ঢলা শদিয়া ব্ৰিজৰ নিচিনাই দীঘল হয় এইখন চাওক বহুতে নাজানে এখন ইয়াতো এখন ইমান দীঘল ব্ৰিজ আছে চব পাহাৰ চব তো ভাল লাগিছে আৰু কি কয় দেখিছেনে বগাখিনি এইখিনি মাৰি দিয়া হয় বলক এতিয়া ডাম্বুক পাম ডাম্বুকত একদম ৰঙা কমলা আপোনালোকক দেখাম এতিয়া এই পাহাৰটো উঠি পেলাই এইটো ডাম্বুকৰ পাহাৰ হয় তাৰপিছত এইফালে দেখিছেনে এইফালে ডাম্বুক হৈ এইফালে পাছিঘাট হৈ এইফালে ওলাই যাম একদম পাহাৰে ডাম্বুক পাহাৰ পাই গৈছোঁহি অলমষ্ট ফ্ৰেণ্ডছ ডাম্বুক পাহাৰ পাই হৈ গৈছোঁ এইবিলাক চব সুন্দৰ উঠি আছোঁ অৰুণাচলত অহা মজাই বেলেগ মানে ইয়াত কিবা এটা ভাল লাগে বহুত কিবা একো নাই কিন্তু বহুত কিবা কিবি আছে বিশেষ একো নকওঁ আৰু দেই পাছিঘাট 74 গোটেইখিনি লিখা আছে চাই লওক পূৰা উঠি আছোঁ আৰু এতিয়া কমলা বিকি আছে চব এইবিলাক দেখিলে এইবিলাক চক কমলাবাৰী এইবিলাক ৰঙা পকি আছে এইবিলাক কিন্তু ছিঙিব নোৱাৰিব ফ্ৰেণ্ডছ ভাল লাগিছে ৰে চাওক নাজাৰা চাওক না কাপাং ভিলেজ
পুৰা টাৰ্ণিং দেই ফ্ৰেণ্ডছ একদম 360 ডিগ্ৰী বুলি ক'ব লাগিব আৰু আপোনালোকে ফিল কৰিব পৰা নাই কিন্তু বহুত উঠিছোঁ পাহাৰটো এবাৰ আহিলে আহি থাকিব মন যায় এইখন মেইন কমলাবাৰীখন ডাম্বুক চাওক কি ক'ম আৰু আপোনালোকক একদম মানে আৰু ক'বলৈ স্পীচলেছ এনেকুৱা এটা পৰিৱেশত যদি অহা হয় গোটেই কংক্ৰিটৰ জেগাৰ পৰা আঁতৰি আপোনালোকে এবাৰ আহি গ'লে কিন্তু ফ্ৰেছ লাগি যায় আৰু বিশেষ নকওঁ আৰু চাওক এইবিলাক পাহাৰ আহি যাওক যিসকলে অহা নাই এবাৰ চাই যাওক ৰয়িং হৈ ঘূৰি আহিব আগত ভাল ৰাস্তাটো কোনটো অঁ তো ইয়াতে টেঙা বিকি আছে কমলা চাওঁ ৰেটবিলাক যদি ভালকৈ লগাই আৰু কিনিম আৰু আমি কি কোৱা বিলাক কেইটকা 200 टका क्या सर 14टा एक पीस में 10 रुपये से भी ज़्यादा हो गया 15 टका है भल कि दुनिया का हजार है सर 10 रुपीस बोल के दीजिएगा 100 10 रुपीस बहुत दलंग बोल আগত লম এইফালে দেখিছেনে ওপৰ পাহাৰ ফালে এফালে এনেকৈ হৈ গাড়ী যাম আমি এতিয়া কি ক'ম আৰু চাই থাকক আৰু বিশেষ একো নকওঁ চাই থাকক তাত পাহাৰ এনেকৈ হৈ যাম বেছি দূৰ নাই পুৱাই দিম এইটো এক্সিভিটো নেকি ধুনীয়া নাজাৰা আৰু কি ক'ম চাওক এইখন নদী বহুত তলত নদী বৰি আছে চাওক সম্পূৰ্ণ পৰিৱেশটো কিমান ভাল লাগিছে মন ফ্ৰেছ হৈ আহে মানে আৰু বিশেষ নকওঁ বলক তেন্তে ইয়াতকৈ আৰু ভাল ভাল জেগা দেখা পাব পাছিঘাট গৈ আছোঁ পাছিঘাটত দেখাম পাছিঘাটৰ আগে পাছে কি আছে গোটেইখিনি দেখাই গৈ থাকিম ঠিক আছে বঢ়িয়া এতিয়া আমি ডাম্বুক পাইছোঁ এইটো তলত ডাম্বুক পিকনিক প্লেচ হয় লেকিন ইয়াত এতিয়া বন্ধ কৰি থৈছে আমি এতিয়া পাছিঘাট গৈ আছোঁ ঠিক আছে বলক তেন্তে পাছিঘাট যাওঁ টাৰ্ণিং কি ক'ব ৰে টাৰ্ণিং অ' মাই গড চাওক কেনেকুৱা লাগিব আপোনালোকক জাষ্ট ইমেজিন আমি কোনফালে আহিছিলোঁ আপোনালোকক দেখাম মই এতিয়া হ'ব দেই আমি আহিছিলোঁ এইফালে এইটো দেখাম চাব দেই এইটো দেখিলে নাই সেইটো ফালে একদম খাৰা আছে নাই এইটো আমি এতিয়া বহুত উঠিব এখন দলং পাইছোঁ নদী হয় কিন্তু পানী নাই চাওক অকল শিলগুটি দেখিব পানী হৈ যায় এইটো চাওক পাছিঘাট 53 কিলোমিটাৰ এতিয়াও আছে গাড়ী নাই মানুহ নাই কিন্তু ৰাস্তা চাওক কিমান টিপ টপ অসমত জানো এনেকুৱা হয় আপোনালোকে কথাটো জাষ্ট ইমেজিন তেতিয়াহ'লে ভাবক কেনেকুৱা এটা পৰিৱেশ চাওক গাড়ী এখন দেখা পোৱা নাই চাওক কেনেকুৱা ৰাস্তা কিন্তু নিট এণ্ড ক্লিন কিমান স্পীড যাব গৈ থাকক আপোনাৰ কোনো প্ৰব্লেম নাই তো সেনেকুৱা জেগা মাইণ্ড ফ্ৰেছ হৈ আহে বিশেষ নকওঁ আৰু কি ক'ম আৰু চাই থাকক ফ্ৰেণ্ডছ নদী এইবিলাক বাৰিষাহে এইবিলাকত পানী যায় এতিয়া কিন্তু নদীৰ হৈ থকা নাই পূৰা শিলৰ এইবিলাক চাওক পুৰা শুকান
আপুনি এটোপালো পানী দেখা নাপাব খৰালি দিনত পুৰা শুকাই গ'ল একদম শুকাই গ'ল নদী এইবিলাক পুৰা হিলেৰে ভৰি পৰিছে এই আমাৰ যিখন মেইন আমাৰ বছবিলাক গৈ আছে এইখন মাৰ্চিডিজ ব্ৰেণ্ড এখনত ধুনীয়াকৈ এইখন পাৰ কৰি দে নমস্কাৰ এই পাহাৰটো দেখিছে না এইটো ওপৰটো এইটোত যাম এতিয়া দেই এইখন কিবা এখন ভিলেজ পাইছোঁ আছে নেকি ভাল লাগিছে দেই এইকেইটা পাহাৰত যাম এতিয়া দেই একদম মানে বেলেগে এটা ফিল আহিছে মানে এতিয়া আৰু দলং এখন পাইছোঁ চাওক এইকেইটা পাহাৰকেইটা চাওক এইফালে গৈ আছোঁ কি কম আই স্পীচলেছ একদম ক'বলৈ ভাষা নাই মানে কিমান মজা লাগিছে নিজে নাজানো কি কম ৰে ফাইনেলি পাই গ'লোহি পাছিঘাট এয়া চাওক পুৰা একদম ক'বই নালাগে আৰু ফাইনেলি একদম মানে কি ক'ম আৰু বঢ়িয়া 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 আৰু ক'বলৈ বাকী নাই মজা 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 একদম বিন্দাছ তামাম এ চক জেগাত পাই গ'ল বাইদেউহঁতে দাদাহঁতে চবেই ফটো মাৰিবৰ কাৰণে জু জা কৰি আছে কেনেকুৱা ফটো মাৰিম চবেই একদম কেনেকুৱা ফটো মাৰিম একদম জু জা কৰি আছে আৰু চবেই ফটো মাৰিব আজি পাই গ'লে পাছিঘাট একদম বিন্দাছ আৰু বহুত ফটো খিচিলোঁ বহুত একচুৱেলি চবকে লগ পাইছোঁ চবকে ভাল লাগিছে ইয়াত চাওক কিমান সুন্দৰ পৰিৱেশ আমি আৰু কিমান একে জেগাতে থাকিম আমি অকণমান তাৰ পৰা অকণমান কিবা এটা খাওঁ বুলি ওলাই আহিলোঁ চাওক এইখন বাছখন দেখিছেনে তাত আছে আমি অকণমান খাওঁ বুলি অকণমান এইফালে ওলাই আহিলোঁ চাওঁ আৰু অকণ কিবা এটা চাই যাওঁ এইফালে যায় মেচুকা আলং মেচুকা এইফালে যায় ফ্ৰেণ্ডছ পিকনিক পাৰ্টি বাদ দি আহিলোঁ আমি অকণমান ঘূৰিও আহিলোঁ একেটা জেগাতে আৰু কিমান থাকিম ন গতিকে লৈ আহিলোঁ অকণমান কিবা এটা খাওঁ বুলি ইয়াৰ লগৰ আছে হাই কৈ দিয়া এবাৰ হাই কৈ দিয়া অঁ তো ইয়াত কি পাওঁ আপোনালোকক দেখা তো ইয়াৰ ৰাস্তা কিনাৰত দেখিছে কি ধুনীয়াকৈ মাংস ফ্ৰাই কৰিছে এটা পিচ কিমান হয় সেইটো 100 অঁ 130 অঁ ঠিক আছে বঢ়িয়া এতিয়া এইবিলাকৰ পৰা খাম টেষ্ট কৰিম ট্ৰাই কৰিম কেনেকুৱা লাগে এয়া চাওক পাছিঘাটত ঠিক আছে বঢ়িয়া একদম আৰু খাম আৰু দেই খোৱা বোৱা হৈ গ'ল আৰু এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ তো গোটেইখিনি হৈ গ'ল একচুৱেলি ইয়াতকৈ ধামাকা পাৰ্টিটো অলৰেডি দলঙৰ তলত চলি আছে আমাৰ পাৰ্টি চলি আছে কিন্তু আমি তাৰ আগতে অকণমান ভোক লগাৰ কাৰণে কিবা এটা খাই গ'লোঁ ব'লক তেন্তে এতিয়া যাওঁ ইয়াৰ পৰা চবখিনি গোটেইখিনি হৈ গ'লনে এজন দোকানৰ বস্তু হোৱাই নাই নেকি তাৰ যাওঁতে এইফালেদি গুচি যাম ধেমাজি হৈ ডিব্ৰুগড় হৈ এইফালেদি গুচি যাম তাৰপিছত এইফালে যায় মেচুকা এইফালে আই লাভ পাছিঘাট যিটো লিখা আছে তাত গৈ আছোঁ মাইণ্ড ফ্ৰেছ হৈ যায় একচুৱেলি একদম মানে কি ক'ম আৰু ভেনত ইমান বস্তু এইটো চব গৈ আছোঁ চব একদম তামাম আৰু কি ক'ম আৰু ক'বলৈ ভাষা নাই মানে কি হ'ল বন্ধ আমি আৰু অকণমান চালাক আছোঁ কাৰণ কেলৈ গুচি আহিলোঁ এইফালে দেখিছেনে গাড়ীখন ইয়াত আমাৰ পাৰ্টিটো পিকনিক চলি আছে আমি এইফালে গৈ কিনি চিকেন টিকেন খাব আহিলোঁ এইফালে গাড়ী শিল উঠাই আছে পাহাৰ মজা
তো বন্ধুসকল ছাবস্ক্ৰাইব কৰি দিব হা চেনেলটো কিমান কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে আপোনালোকে জানে ইমান দূৰ দূৰ আহিছোঁ ছাবস্ক্ৰাইব যদি নকৰে কেনেকৈ হ'ব কওকচোন তো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিব শ্বেয়াৰ কৰি দিব পাৰিলে লাইক এটা কৰি দিব আমাক বাৰে বাৰে ফোন কৰি আছে আমি যোৱা নাই কিন্তু অকল খাবৰটো ঘৰটো পাৰি ন অকণমান ফুৰিব লাগে ন সেইটো কাৰণে মানে আমি এইফালে ওলাই আহিলোঁ এইটো আমাৰ পিকনিক পাৰ্টি বাছ আছে গাড়ীবিলাক পাছিঘাট বুলি ফটোবিলাক বাৰে এইখিনি জেগাখিনি হয় মানে গাড়ীৰ কাৰণে বন্ধ কৰি দিছে আমি তলত আৰু যাব মন যোৱা নাই আৰু এতিয়া তো তেনেকুৱা আৰু ऐसे कैसा लग रहा है फ्रेंड्स बोलिए तो कितना अच्छा लग रहा है ना ठीक है अभी क्या बोलेगा ये पासीघाट का ये ऑरेंज हाँ आप लोग आइए और यहाँ में ऑरेंज खाइए हाँ ठीक है और एक डाल दीजिए कम पासीघाट और टांगा खाए এতিয়া খোৱা বোৱা হৈ গ'ল সকলোৰে কিছুমানে খাই উঠিলে আৰু কিছুমানে খাব বাকী আছে আমি খাই লওঁ খাই পেলাই এতিয়া যাব হৈছেগৈ আৰু লাহেকৈ আৰু চাওক ভাত খাই আছে বহুত এনজয় কৰিলোঁ গোটেইখিনি ওলাই গ'ল আমি চবকে বিদায় দিলোঁ মানে কোনে কেনেকৈ আহিছিলোঁ গোটেইখিনি কৰি মেলি এতিয়া আৰু ইয়াৰ পৰা যাওঁ তো আপোনালোকক এতিয়া আৰু বিশেষ ভাগৰ লাগি গৈছে ডিব্ৰুগড় হৈ যাম বগীবিল দলং হৈ যাম কিন্তু দেখাবলৈ টাইম নাপাম যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' যদি চাই দিয়ে ওচৰৰ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ কাৰণে মই এনেকুৱা ভিডিঅ' আনি থাকিম আজিলৈ আহোঁ বাই 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 আহোঁতে আন্ধাৰ হৈ গ'ল লগতে ধেমাজি কোলাজানৰ ওচৰত মাইহাং হোটেলত সকলোৱে চাহ একাপ আৰু কফি বা চাহ একাপ খাই লৈছে আৰু ভাল লাগিছে হোটেলখন বহুত ভাল লাগিছে সেইটোৱেতো আমাৰ মন আছে দেই এইফালে চাবুৱা হওক আমাৰ মন আছে না তো বাদে মই বগীবিল দলঙৰ নাইট ভিউ ফ্ৰেণ্ডছ চাই আছে